হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। অসম প্ৰ ইউটিউব চেনেলৰ আন এটা এক্সাইটিং ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। পৃথিৱীৰ সকলো মানুহে বিচাৰে যে তেওঁক সমাজে সন্মান কৰক, তেওঁৰ কনিষ্ঠজনে তেওঁক সন্মান কৰক, তেওঁৰ শিষ্যই তেওঁক সন্মান কৰক বা পৰিয়ালৰ মানুহে তেওঁক সন্মান কৰক। কিন্তু সমাজত অকল মুষ্টিমে কিছুমান মানুহে সন্মান লাভ কৰে আৰু বাকী মানুহে সন্মান নাপায়। আজিৰ ভিডিঅ'ত আমি কথা পাতিম সমাজত সন্মান লাভ কৰা মানুহে এনেকুৱা কি কাম কৰে যাৰ ফলত তেওঁলোকক সমাজে সন্মান কৰে, বা এনেকুৱা কি কাম কৰিব লাগে যিটো কৰিলে আমি সমাজত সন্মান লাভ কৰিব পাৰিম। যদি আপুনি এই কথা জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব, আৰু যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ সকলো মানুহে বিচাৰে যে তেওঁলোকক বেলেগে সন্মান কৰক, সমাজে তেওঁলোকক সন্মান কৰক, কিন্তু এইটো সম্ভৱ নহয়। অকল কিছুমান মানুহক সমাজে সন্মান কৰে আৰু বাকী মানুহক সমাজে সন্মান নকৰে। সমাজত সন্মান লাভ কৰিবলৈ মাত্ৰ এটাই ৰাস্তা আছে, আৰু সেই ৰাস্তাটো হৈছে তুমি বেলেগক সন্মান কৰিব লাগিব। যদি তুমি বেলেগক সন্মান দিয়া বা বেলেগক সন্মান কৰা তেতিয়াহ'লে বেলেগে তোমাক সন্মান কৰিব, আৰু যদি তুমি বেলেগক সন্মান নিদিয়া আৰু অকল নিজে বেলেগৰ পৰা সন্মান বিচৰা তেতিয়াহ'লে তুমিতো সন্মান কেতিয়াও নোপোৱা, বৰঞ্চ তোমাক মানুহে অসন্মান কৰিব। যিহেতু বেলেগৰ পৰা কেনেকৈ সন্মান লাভ কৰিব পাৰি এই বিষয়ে মই কথা পাতি আছোঁ, গতিকে মই মোৰ স্কুল জীৱনৰ এটা কাহিনী আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ। মোৰ স্কুল জীৱনত বেছিভাগ মানুহে চাইকেল ব্যৱহাৰ কৰিছিল, বা তেতিয়া চাইকেলৰ জনপ্ৰিয়তা বহুত বেছি আছিল। সকলো মানুহে দূৰ দূৰণিৰ যাত্ৰা চাইকেলেৰে কৰিছিল। তেতিয়াৰ দিনত যে বাইক নাছিল তেনেকুৱা কোনো কথা নহয়, বাইক আছিল, কিন্তু অকল ধনী ধনী মানুহে বাইক কিনিব পাৰিছিল। আমাৰ নিচিনা মধ্যবিত্ত শ্ৰেণীৰ মানুহে বাইক এফৰ্ড কৰিব নোৱাৰিছিল। এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে মই কোন যুগৰ বিষয়ে কথা পাতি আছোঁ বা বৰ্তমানে মোৰ বয়স কিমান। আপোনালোকৰ সন্দেহ দূৰ কৰাৰ কাৰণে মই জনাই দিওঁ যে মোৰ বয়স বৰ্তমানে 31 বছৰ চলি আছে। আজিৰ যিটো ঘটনাৰ বিষয়ে মই কথা পাতি আছোঁ এই ঘটনাটো প্ৰায় আজিৰ পৰা 16 বছৰ আগত। তেতিয়াৰ দিনত গুৰুজনক দেখি বা জ্যেষ্ঠজনক দেখি চাইকেলৰ পৰা নামিলে তেওঁলোকক সন্মান দিয়া বুজাইছিল। আমাৰ গাঁৱৰ এজন সন্মানীয় ব্যক্তি, তেওঁক আমি সন্মান কৰিছিলোঁ, বা ৰাস্তাদি অহা যোৱা কৰোঁতে যদি তেওঁক আমি ৰাস্তাত পাইছিলোঁ তেতিয়াহ'লে আমি চাইকেলৰ পৰা নামিছিলোঁ। তেওঁৰ ঘৰ যিহেতু ৰাস্তাৰ ওচৰতে আছিল গতিকে প্ৰায় সময়ত তেওঁক আমি ৰাস্তাত পাইছিলোঁ। এনেকৈ সকলো ঠিকে আছিল, কিন্তু হঠাৎ এদিন দেখিলোঁ আমি ৰাস্তাদি চাইকেলেৰে অহাত যদি দেখে মানুহজনে তেতিয়াহ'লে ঘৰৰ পৰা ওলাই আহি ৰাস্তাত থিয় হয়, মানে আমি তেওঁক দেখিলে চাইকেলৰ পৰা নামিম আৰু তেওঁ সন্মান অনুভৱ কৰিব। ইয়াৰ পিছত আমি ঘটনাটো 4-5 দিন লক্ষ্য কৰিলোঁ, দেখিলোঁ হয় ঠিকেই, মানুহজনে আমাক দেখাৰ লগে লগে ঘৰৰ পৰা ওলাই আহি ৰাস্তাত থিয় হয়। ইয়াৰ পৰা আৰম্ভ হ'ল আমাৰ প্ৰতিবাদী কাৰ্যসূচী। এতিয়াৰ পৰা আমি মানুহজনক দেখিলে চাইকেলৰ পৰা নানামো। এনেকুৱা 4-5 দিন যোৱাৰ পিছত মানুহজনে হঠাৎ এদিন বহুত খং কৰি আমাক ক'লে যে তহঁত ডাঙৰ হৈ গ'লি, এতিয়া আৰু ডাঙৰজনক দেখিলে চাইকেলৰ পৰা ননমাই হ'লি। ইয়াৰ দ্বাৰা মই এটা কথা বুজাব বিচাৰিছোঁ যে সন্মান কাৰো পৰা আমি জোৰকৈ ল'ব নোৱাৰি। সন্মানটো যদি মানুহে আমাক নিদিয়ে তেতিয়াহ'লে আমি সন্মান ল'ব নোৱাৰি, আৰু সন্মান লোৱাৰ বাবে আমাৰো কিছুমান কৰ্তব্য আছে। অকল আমি বেলেগৰ পৰা সন্মান বিচাৰিলে নহ'ব। ইয়াত তেওঁৰ কৰ্তব্য আছিল যে আমাক দেখাৰ লগে লগে তেওঁ ৰাস্তাৰ পৰা আঁতৰি যোৱা, বা আমি ৰাস্তাদি যোৱাৰ সময়ত তেওঁ ঘৰৰ পৰা নোলোৱা। আমাৰ সমাজত আমাতকৈ সৰু কোনোবাই যদি বিড়ি বা চিগাৰেট আমাৰ সন্মুখত খায় তেতিয়াহ'লে এইটোৱে আমাৰ সন্মানত আঘাত দিয়ে। আৰু যদি এইটোৰ পৰা ৰক্ষা পাব বিচৰা তেতিয়াহ'লে তোমাতকৈ সৰু বা তুমি যাৰ পৰা সন্মান বিচৰা তেওঁৰ সন্মুখত তুমি বিড়ি বা চিগাৰেট কেতিয়াও নজ্বলাবা, নহ'লে কালি সি তোমাৰ সন্মুখত বিড়ি বা চিগাৰেট জ্বলাই দিব। আৰু দ্বিতীয় কথা হৈছে তোমাক দেখি যদি কোনোবাই কিবা লুকাই আছে বা হুপি থকা চিগাৰেটটো লুকাই আছে, মানে তোমাক সন্মান কৰি আছে, এই সময়ত তোমাৰ কৰ্তব্য হৈছে তুমি ইয়াৰ পৰা অতি সোনকালে গুচি যোৱা। সি কি লুকাই আছে বা তাৰ হাতত কি আছে এই কথাটো যদি তুমি জানিব বিচৰা তেতিয়াহ'লে আজিৰ পৰা তোমাক কিন্তু সি কেতিয়াও আৰু সন্মান নকৰে, মানে নিজৰ সন্মান নিজে হেৰুৱালা। সমাজত সন্মান লাভ কৰিবলৈ মাত্ৰ এটা গুণৰ প্ৰয়োজন, আৰু সেই গুণটো হৈছে তুমি বেলেগক সন্মান কৰা, বেলেগে তোমাক সন্মান কৰিব। কিন্তু আজিকালিৰ সমাজত পইচা থাকিলে সন্মান অট'মেটিকলি বৃদ্ধি হৈ যায়। তোমাৰ যদি পইচা থাকে তেতিয়াহ'লে সমাজে তোমাক সন্মান কৰিব। ইয়াত কিন্তু কোনো গুণৰ প্ৰয়োজন নাই, মাত্ৰ টকা থাকিব লাগে হাতত। গতিকে টকা বনোৱা, সন্মান লাভ কৰা। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, যদি মোক কিবা ক'ব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপুনি হাঁহি থাকক, ধেমালি কৰি থাকক, কাৰণ জীৱনটো অকল দুদিনে, আৰু কৈ থাকক জয় আই অসম।